শ্রদ্ধা রাইজ এই চুক্তিটো হওয়ার পিছত পেপারে পত্রে বিভিন্ন কথাবিলাক ওলাই আছে কোনোবা কৈছে চুক্তি ভাল কোনোবা কৈছে চুক্তি বেয়া কোনোবা কৈছে এই চুক্তিত কাকবা বিট্ৰে কৰিলে কাকবা বঞ্চিত কৰিলে বিভিন্ন কথা কৈছে কিন্তু এই চুক্তিখন সকলৰ কাৰণে ঔষধৰ নিচিনা কাম কৰিছে আজি ভাৰত চৰকাৰ অসম চৰকাৰে চেষ্টা কৰি শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাছিলে যেতিয়া এই সশস্ত্ৰ সংগ্ৰামীবিলাক একমত কৰিলে অসম চৰকাৰ ভাৰত চৰকাৰে চেষ্টা কৰি আহিছিলে এইটো সফল হ'ল সরকারে আজি বড় ভূমিত স্থায়ী শান্তি স্থাপন করার কারণে যিমান সশস্ত্র সংগঠন আছিল একত্রিত করে একবারতে চুক্তি স্বাক্ষর করে নিখিল বড় ছাত্র সন্থা একেলগে আজি শান্তি স্থাপন কৰিবলৈ সক্ষম হল এই কারণে প্রধানমন্ত্রী ডাঙরিয়া আহি কৈছে ইটো ভারতের কারণে একটা ডাঙর মেসেজ ওয়ার্ল্ডের কারণে ডাঙর এটা মেসেজ আজি মানুহক শান্তি লাগে শান্তি নহলে আমার উন্নতি নহব ঘৰত যদি শান্তি নহয় ঘৰখন আগুৱাই যাব নোৱাৰে এই কারণে আমি প্ৰথমতে আমি শান্তি স্থাপন কৰিব লাগিব আৰু আজি শান্তি স্থাপন হৈ গল ইয়াৰ পিছত এই চুক্তিত বহুতে ভাবিছিল যে অসম দুভাগ হব অসম বিভাজন হব আজি চুক্তি হৈ গল অসম বিভাজন নহল আজি সকলো জাতি জনগোষ্ঠীৰ মানুহে আজি ফূৰ্তি কৰিছে যে আমাৰ সপোন মানে যেটো মানে আমাৰ আশা আছিল এই আশাটো মানে আজি পূৰণ হল আজি বড় সকলৰ কাৰণে এই চুক্তিৰ দ্বাৰা আমি নিজৰ লৰা ছোৱালী নিজৰ যেটো ডেকা সকলে জংগলত আছিল এইবিলাক ঘূৰাই পাইছো ইয়াৰ লগতে আজি এই ভূমিত যিখিনি ক্ষমতা আগতে বিটিসি বিএসসি দিয়া হৈছিল ইয়াকে অধিক ক্ষমতা পাবলৈ সক্ষম হৈছো ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কলেজ ইউনিভাৰ্সিটি স্থাপন হ'ব এই অঞ্চলত বেছি দূৰ নহয় বড়মা মছলপুৰৰ সেইখিনিতে সেন্ট্ৰেল ইউনিভাৰ্সিটি স্থাপন হ'ব তামুলপুৰত মেডিকেল কলেজ হ'ব বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আহিছে সকলো জনগোষ্ঠীৰ কাৰণে কিবা নহয় কিবা এটা আহিছে আজি সকলো ইয়াতে সন্তুষ্ট হৈছে এটো সকলোৰ কাৰণে এটা ভাল চুক্তি গতিকে শ্ৰদ্ধা ৰাইজ আমি দীর্ঘদিন এই দীঘলীয়া পরিক্রমাত এটা জাতি আনটো জাতি খণ্ডে করিলো অবিশ্বাস করিলো আমার মাজত থকা যেটো মৰম স্নেহ এটো হেৰাই পেলালো আমি নিজৰ মাজতে এটা কাজিয়া যেটো অশান্তি এটা পৰিবেশ সৃষ্টি কৰি লৈছো আজি এটো অৱসান ঘটাব লাগিব ঘৰখান যেতিয়া শান্তি থাকে ঘৰত যেতিয়া শান্তি থাকে গাঁৱত যেতিয়া শান্তি থাকিব অঞ্চলত যেতিয়া সকলো নিৰাপদে জীৱন যাপন কৰিব পাৰিব ইয়াৰ পিছত সকলো কথাই সম্ভৱ হয় আমার বর্তমানের সময়ছোৱাত সকলোতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে সমস্যাটো হৈছে অৰ্থনৈতিক সমস্যা আজি আমাৰ অৰ্থনীতি দিনে দিন জুৰুলা অৱস্থা হৈ আছে এই ক্ষেত্ৰত আমি এই অঞ্চলত বসবাস কৰা 32 লাখ জনসাধাৰণ এক হৈ পেলাই চিন্তা কৰিব লাগিব আমাৰ শক্তি কি আছে আমাৰ দুৰ্বল কি আছে আমাৰ খেতিৰ মাটি কি হৈ আছে আমাৰ বেপাৰ বাণিজ্য কি হৈ আছে আমাৰ ডেকা সকল কি কৰি আছে যি সকলে স্কুল কলেজ এৰিছে আমি সকলোৰ কথা চিন্তা কৰিব লাগিব এই কাৰণে এই অঞ্চলত যেটো 1500 কোটি টকা এই বিটিআর চুক্তিত আহিছে আমি সেই কথাটো স্পষ্ট কৈছো এটো ৰাস্তা দলং বনাৰ কাৰণে নহয় ৰাস্তা দলং চৰকাৰে বনাব অসম চৰকাৰ ভাৰত চৰকাৰৰ আঁচনি আছে কিন্তু এই বিটিআৰত যেটো পইচা আছে এটো গৰীব মানুহ দৰিদ্ৰ মানুহৰ কাৰণে ব্যৱহাৰ হ'ব লাগিব যি সকলে আজি নিবনুৱা হৈ ৰাস্তা পথে ঘূৰি আছে নিজৰ মা দেউতাক এৰি পেলাই গুজৰাট হাৰিয়ানাত যাব লগা হৈছে এই সকলে ৰিটাৰ্ণ আহি নিজৰ ঘৰতে সন্মানে কিবা যাহাতে কৰি খাব পাৰে ইয়াৰ কাৰণে আমি কাম কৰিব লাগিব আপোনালোকে আমাক এই চুক্তি হোৱালৈকে গোটেই সংগ্ৰামত সহায় সহযোগিতা কৰিলে আমাক বিশ্বাসত ল'লে আমাৰ জইন একশ্যনত বহুত নেতৃত্ব আছে এই সকলো নেতৃত্বক মই এই সময়ত ধন্যবাদ জনাইছোঁ আৰু তামুলপুৰ অঞ্চলৰ প্ৰায় সমগ্ৰ বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ নমস্কাৰ জনাইছোঁ আৰু অনাগত দিনত আপোনালোকক কিবা ভুল কিবা যদি আমি বেয়া কথা কৈছোঁ কিবা যদি আচৰণ দেখুৱাইছোঁ আমাৰ সংগ্ৰামী নেতাবিলাকে সশস্ত্ৰ সংগ্ৰামী নেতাবিলাকে সংগ্ৰামৰ নামত কেতিয়াবা কাকবা কিবা অলপ মানে বেয়া কথা কৈছে বেয়া ব্যৱহাৰ দেখাইছে এই কথাবিলাক গোটেই কথাবিলাকৰ কাৰণে মই নিজে ক্ষমা বিচাৰিছোঁ আপোনালোকে ক্ষমা কৰি দিব আৰু আমি সবে প্ৰতিশ্ৰুতি লৈছোঁ যে অনাগত দিনত আৰু এই অঞ্চলত এই ভূমিত যাহাতে কোনো হিংসা নহয় কোনো ইয়াতে কমিউনেল কনফ্লিক্ট নহয় এটা জাতি আনটো জাতিক ভয় কৰিব লগা নহয় সকলোৱে যাহাতে নিজৰ মূৰটো ওপৰত কৰি জীয়াই থাকিব পাৰে ইয়াৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব